উঠাৰ পিছত মানে যেতিয়া নামি আহিছো এনেকুৱা মানে চকুৰ দি আন্ধাৰ আন্ধাৰ দেখা পাইছো আৰু কাণেদি মানে ৰিঙে আছে। Hey guys, welcome to my new vlog. যিহেতু ৰ'দ দিছে এনে একবাৰ আহিছো ৰাস্তা ওলাই আহিছো এন্ড ইয়াতে মধুৰাম পাৰি আছে মধুৰাম পাৰি আছে ইয়াতে একবাৰ খালি পাব বলকচোন গাঁৱৰ পৰা ঘূৰি যাব ঘৰত বহুত গৰম পাততে গেলি পাততে ঠাণ্ডা এতিয়া পাতত দেখি যাও চাই দেখাই আছো এইফালে এটা চলি আহিছে তলৰ গিলাখান ঘুট্টা গিলাখান চলি গিলাখান একবাৰ পথাৰত দেখি পাই আকৌ আজি অলপ পানী বাঢ়ছি গাইছে নদীটোত আপোনালোকে মানে ছ'চিয়েল মিডিয়াত চাই আছে আপোনালোকে আপাৰ আছামত যিহেতু বানপানী পৰিৱেশ দেখা পায় নিজৰে বহুত বেয়া লগা হৈ গৈছে মানে মানুহৰ ঘৰ দুৱাৰ ভাঙি গৈছে কিছুমান মানুহটো উঠি যোৱাৰ লগতে জীৱ জন্তু পানীত ভাগি গৈছে শিৱসাগৰৰ ফালে এই প্ৰথম বানপানী সিহঁতে মানে এনেকুৱা দেখাই নাছিল বানপানী কৰিব বহুত মানুহেও সহায় কৰিছে ময়ো যিহেতু ছাত্ৰ মই ইমান নোৱাৰিলেও যিখিনি সামৰ্থ্য মই অলপমান সহায় কৰিব ট্ৰাই কৰিছো পথৰ ফালে আহিছিলো এতিয়া ঘৰত দেখি যাই আছো আজি কি গৰম গাইছ ইয়াতে অলপমান ঠাণ্ডা পৰিৱেশ ইয়াত অলপ টাইম ৰখো ঘৰত যাম আৰু এতিয়া ঘৰত আহিলো অলপমান শু এইটো 4টাত জিমত যাব লাগিব অলপমান শুলে মানে গাটো ভাল লাগি থাকে ভাতো হোৱা নাই যিহেতু ভাত হোৱালৈ অলপমান শু কৰি লগ পাইছো জিমত গৈছিলো জিমৰ পৰা আহিলো এতিয়া মানুহ লেগ মাৰিব কেইটান বা আজিহে ভালকে গম পালো কাৰণ আজি মই লেগ মাৰিছিলো স্কোৱাট মাৰিলো আৰু লেগ পিচটো মাৰি পেলাই লাষ্ট ছেটটো মাৰি উঠাৰ পিছত মানে যেতিয়া নামি আহিছো এনেকুৱা মানে চকুৰ দি আন্ধাৰ আন্ধাৰ দেখা পাইছো আৰু কাণেদি মানে ৰিঙে আছে মই ভাবছো আৰু মানে কাম মানে ভৰি চলাচল কৰিব মানে বন্ধ হৈ গৈছে মই ভাবছো আজি শেষ আৰু কিন্তু কিবাকে বাচিলো দিয়া গাইছ তাৰপিছত বাচি পেলাই এতিয়া ঘৰত আহিলো আহি পালো আৰু এতিয়া বাটতে ওলাইছো যিহেতু জিমৰ পৰা এই গৰম হৈ থাকে দেহটো গা ধুব নালাগে এতিয়া গাটো ধুই দেখাই আছো এইটো আমাৰ ঘৰ আহি পালো গাটো ধুই লগ পাই আছো গাটো ধুই আহিলো গাটো ধুই কিবা অলপ খালো আৰু যিহেতু মোৰ প্ৰেক্টিকেল কমপ্লিট হোৱাই নাই আজি আৰু 4 দিন আছে কলেজ চলি পাই 4 দিনৰ ভিতৰত এন্ট্ৰ আৰু পলিটিকেল সেইটো কমপ্লিট কৰিব লাগিব আজি ভাবিছো পলিটিকেল খিনি কৰো মানে যিহেতু পলিটিকেল বেছি কৰিব লগা আছে জলদি কৰো এতিয়া 6:30 এতিয়া মোৰ 8:30 বাজিলে চাগে জলদি কমপ্লিট কৰো কমপ্লিট কৰি লগ পাইছো এতিয়া প্ৰেক্টিকেল কৰা হ'ল মানে গোটেই কৰা হোৱা নাই পলিটিকেলৰ 2টা টপিক কৰিলো কৰিব আছে ইয়াতে থোৱা আছে আৰু কৰিব আছে 3টামান টপিক কালি চাও কালি যদি এন্ট্ৰ নকৰো পলিটিকেলৰ খিনি কৰি শেষ কৰি দিম এতিয়া ভাতটো খাওঁ যিহেতু 11:30 বাজে ভাতটো খাওঁ আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ উন্নত ব্লগত লগ পাম